হাই ফ্ৰেণ্ডছ, আজি মই বনাম পাতত দিয়া মাছ। কলপাত এখন লৈ আহিছোঁ। এতিয়া কলপাতখন ধুনীয়াকৈ ধুই এখন ধুনীয়াকৈ চাফা কৰি ল'ম। তাৰপিছতে মই ৰ'দতেই শুকুৱাম কলপাতখন, কাৰণ আজি বহুত বেছি চোকা ৰ'দটো। আপোনালোকে গেছতো শুকুৱাই ল'ব পাৰে, মানে লেৰেলাই ল'ব পাৰে, যাতে সি ফল্ড কৰিলে ফাটি নাযায়। কেইটামান পুঠি মাছ লৈছোঁ, তাৰপিছতে সৰিয়হ বটা, 2টা কেঁচা জলকীয়া, আদা নহৰু পেষ্ট আৰু গোটা জিৰা আৰু শুকান জলকীয়াৰ পেষ্ট। আদা নহৰু স্কিপো কৰিব পাৰে। এতিয়া নিমখ আৰু হালধি দি এই গোটেই মছলাখিনি লৈ পেলাই ধুনীয়াকৈ আমি সানি ল'লোঁ। সানি লৈ পেলাই এটা সুন্দৰকৈ টোপোলা বনাম। টোপোলাটো আপোনালোকে মই দেখুওৱা ধৰণৰে বনাব, তেতিয়া সি আৰু ওলাই যোৱাৰ চান্সটো নাথাকে। চাওক, এনেদৰেই টোপোলাটো বনাব। চাওক, ইমান ধুনীয়া হৈ গ'ল টোপোলাটো। এতিয়া এটা কেৰাহী আমি গৰম কৰি ল'ম। কেৰাহীটো চাওক ধুনীয়াকৈ গৰম হৈছে এতিয়া মোৰ কেৰাহীটো। তাতে অকণমান মিঠাতেল দিলোঁ। মিঠাতেলটো দিলোঁ যাতে লাগি নধৰেহি। মিঠাতেলটো দি পেলাই 2-3 মিনিট আমি গেছটো কমাই দিলোঁ। 2-3 মিনিটমানৰ পিছতে আমি অকণমান পানী দিম তাতে। পানী অলপ দিলোঁ মই। দেখিছেনে? পানীটো দিলে তাৰমানে কি হয়, তাৰ ভাপটোতেই সিজিব। পানীখিনি দি পেলাই আমি ঢাকোন লগাই দিম। 3 মিনিট এনেকৈ ঢাকোন লগোৱাৰ পিছতে মই টোপোলাটো আকৌ লুটিয়াই দিলোঁ। এনেকৈ লুটিয়াই 5 মিনিটমানৰ মূৰে মূৰে এনেকৈ লুটিয়াই বগৰাই থাকিব লাগিব, নহ'লে এটা ছাইড নিসিজিবই। এনেকৈ আধা ঘণ্টা লুটিয়াই বগৰাই থাকি এতিয়া মই ঢাকোন খুলিছোঁ। চাওক, গোটেই পানীখিনি শুহি ল'লে আৰু প্ৰায়ো তেলো একেবাৰে নোহোৱাই হৈ গৈছেগৈ। এতিয়া মই টোপোলাটো খুলি আপোনালোকক দেখুৱাম কেনেকুৱা হ'ল মোৰ ভাপত দিয়া মাছ। মই খুলিছোঁ, চাব কেনেকুৱা হৈছে। এয়া চাওক, কিমান ধুনীয়া লাগিছে দেখে। দেখাতেই টেষ্টি লাগিছে নহয় জানো? খালে গম পাম আৰু কিমান টেষ্টি হৈছে। কিন্তু দেখাতটো মোৰ বিৰাট টেষ্টি হোৱাৰ যেনেই লাগিছে বাৰু। ইয়াতে মই অকণমান নেমু চেপি দিছিলোঁ, কিন্তু দেই মই একচুৱেলি ক'বলৈ পাহৰি গ'লোঁ সেইটো। এতিয়া চাওক, এইটো মই দেখাইছোঁ আপোনালোকক। মোৰ আজি খুব ভোক লাগিছে, সোনকালেই ভোক লাগিলে। এয়া চাওক, মই লৈছোঁ। মোৰ মাছ ফ্ৰাইও আছিলে, সৰু মাছ। সেইটো মায়ে বনালে বাৰু। আপোনালোকেও এইদৰে বনাই পেলাই খাব এইটো ৰেচিপি, আৰু বনাই খাই পেলাই মোক কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে। মই খাওঁ এতিয়া। বাই বাই, টাটা।